আমি বিটিডিত আজি চৰকাৰ এখন আছে বিপিএফৰ চৰকাৰ আমাৰ যেটো সমস্যা এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চৰকাৰৰ লগত আলোচনা কৰিবই লাগিব আজি যি সমস্যা এই সমস্যাবিলাক সমাধান কোনে কৰে চৰকাৰেহে কৰে সেইকাৰণে বিপিএফৰ লগৰ বিটিসি চৰকাৰৰ মুৰব্বী হাগ্ৰামা মহিলাৰ ডাঙৰ লগতো আমি এটা বিশ্বাসত লৈছো অসম চৰকাৰৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিছো বিশ্বাসত লৈছো কাৰণ সমস্যাবিলাক চৰকাৰৰ দ্বাৰাহে এইটো স্থাপন হয় আৰু চৰকাৰৰ দ্বাৰা সমাধান হয় ঠিক তেনেধৰণৰ আমি ভাৰত চৰকাৰৰ যিজন হোম মিনিষ্টাৰ তেখেতকো আমি তেখেতসকলৰ জৰিয়তে আমি বাৰ্তালাপ আমি পঠাই দিলোঁ যে অসমত NDFB প্ৰগ্ৰেছিভৰ যি ধীৰেন বড়োৰ যিটো গ্ৰুপ সেইটো আলাপ আলোচনাৰ কাৰণে আগবাঢ়ি আহিছে আৰু আলাপ আলোচনাৰ দ্বাৰাই গোটেই সমস্যাৰ সমাধান ওলাই সেইটো আমি বিশ্বাস কৰি লৈছোঁ আৰু সেই কথা বাৰ্তা আমি ভাৰত চৰকাৰলৈকেও আমি জনাই দিলোঁ আমি তেখেতসকলক অনতি পলমে ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগতো আমাৰ আলোচনাটো হ'ব তেখেতে আমাক জনাই থৈ গৈছে আৰু আমি বিশ্বাস কৰোঁ আলাপ আলোচনাৰ দ্বাৰা আমাৰ বড়োসকলৰ যি ৰাজনৈতিক সমস্যা সমাধান হ'ব বুলি মই বিশ্বাস কৰিছোঁ আৰু বিপিএফে আপোনালোকৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দিছে সেই স্বাৰ্থত আপোনালোকে বিপিএফ হল নিৰ্বাচনত সমৰ্থন কৰিব নেকি আচলতে যিকোনো কামত আমি যদি বিশ্বাসক নলওঁ আমি যদি মনে প্ৰাণে আমি যদি বিশ্বাসত লৈ পেলাই কাম যদি নকৰোঁ কোনো ধৰণৰ সমস্যা নহয় আজি বিপিএফে যদি আমাক সহায় কৰিব বিচাৰে তেনেহ'লে আগন্তুক দিনবিলাকত যি সমস্যা আছে ইলেকশ্যনেই হওক বা তেনেকৈ যিকোনো ধৰণৰ সমস্যাবিলাক আমি একেলগে আলাপ আলোচনাৰ কৰি পেলাই আমি সমাধানৰ পথ আমি ওলাই ল'ম কালি ইউজি ব্ৰহ্মাই হল এটা কথা কৈছে কি কোনোপধ্যে বিপিএফৰ লগত মিতিৰে নহ'ব এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব UPPL ৰাজনৈতিক এটা সংগঠন UPPLৰ নিজাববীয়াকৈ সংবিধান আছে তেখেতসকলৰ উদ্দেশ্য আছে ৰাজনৈতিক সংগঠন UPPLৰ লগত বৰ্তমান আমাৰ লগত কোনো সম্বন্ধ নাই তেখেতসকলৰ যি পলিচি ষ্ট্ৰেটেজি তেখেতসকলৰ নিজাববীয়াকৈ তেখেতলোকে কি কয় বা কি ক'ব বিচাৰিছে আমাৰ কোনো সমস্যা নাই তাত হাগ্ৰামা মহিলাৰ ইতিমধ্যে কৈছে যে যেহেতু NDFB 3-4টা ফেকশ্যন আছে গতিকে পৃথক বড়ো ৰিজাৰ্ভ সংগঠন ৰকম আহিব নোৱাৰে এই ক্ষেত্ৰত আপোনালোকৰ কি হ'ব আমি চৰকাৰৰ লগত আমাৰ যিটো নেকি চাৰ্টাৰ অফ ডিমাণ্ড আমি ইতিমধ্যে তেখেতসকলক আমি দিছোঁ ইয়াৰ ওপৰতে আলোচনাটো হৈ আছে আজি মানে বাটত আমি আলাপ আলোচনাৰ কৰাৰ যোগেদি কিমান লেখি আমি আজি আগবাঢ়ি যাব পাৰোঁ সেইটোৰ লগত কথা হ'ব আমাৰ যেটো নেকি চাৰ্টাৰ অফ ডিমাণ্ড আমি যেটো আমি লিপিবদ্ধ কৰিছোঁ সেইটো সাংবিধানিক আজি সুকীয়া ৰাইজৰ ডিমাণ্ড কৰাৰ পোৱাৰ যিটো যোগ্যতা বড়োসকলৰ আছে আৰু ইয়াৰ ওপৰতো আমি আলোচনাটো কৰা হ'ল সেইকাৰণে বৰ্তমান সুকীয়া ৰাইজ ভাৰত চৰকাৰে আমাক দিব না নিদিব ইয়াৰ ওপৰত তেখেতসকলে কোনো মুখ খোলা নাই কিন্তু আমাৰ সাংগঠনিক হিচাপে চাৰ্টাৰ অফ ডিমাণ্ডত স্পষ্টভাৱে আমি লিখিছোঁ যে সুকীয়া বড়োলেণ্ড ৰাজ্য আমি সংবিধানৰ গণ্ডিৰ ভিতৰত হ'ব লাগে আমি ডিমাণ্ড কৰিছোঁ আপোনালোকৰ যিটো গোবিন্দ বসুমতাৰীৰ লগত ফেকশ্যনটো কিহৰ কাৰণে বৰ্তমানৰ যিটো নেকি NDFB আজি দুভাগত স্পষ্টভাৱে বিভক্ত হৈছে মই NDFB সংগঠনত 11 বছৰ ধৰি
প্ৰেচিডেণ্ট হৈ আহিছিলোঁ তেখেতসকলে কি কাৰণত NDBৰ সভাপতি ধীৰেন বড়ো আৰু ফেলাও মোছাহাৰীক কিয় বৰখাস্ত কৰিলে ইয়াৰ কাৰণ আমি তেখেতসকলক সুধি আছোঁ